গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেল কৰাৰ সম্ভাৱনা আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে গুড নিউজ সেই গুড নিউজটো হৈছে কম্পাৰ্টমেণ্টেল এক্সাম অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত সবাই আকৌ এটা মেট্ৰিক পৰীক্ষা পাতিব সেই মেট্ৰিক পৰীক্ষাটোৰ নাম হৈছে কম্পাৰ্টমেণ্টেল পৰীক্ষা সেই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ জৰিয়তে ৰাজ্যৰ ফেল কৰা লাখ লাখ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'ব পাৰিব কিন্তু সেই পৰীক্ষাৰ কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে ইয়াতে স্পষ্টকৈ লিখা আছে Every failed student of HSLC AHM can apply to clear balance subject. The SEBA has invited applications for supplementary and compartmental exams 2023 and the candidates who fail in maximum 3 subjects and minimum 170 marks aggregate. অর্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত 3টা সাবজেক্ট নাইবা 3টা সাবজেক্টতকৈ কম সাবজেক্টত ফেল কৰিছে আৰু টোটেল 170 মাৰ্ক পাইছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব এই পৰীক্ষাৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ ফেল কৰা শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'ব পাৰিব এতিয়া আহিছো মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব পাৰে ইয়াতে লিখা আছে the Assam Metric Result 2023 will be announced in May 2023 ইয়াতে কোৱা হৈছে যে মে মাহত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে ইতিমধ্যে জানিব পৰা মতে মে মাহৰ একেবাৰে শেষৰ ফালে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই অৰ্থাৎ এতিয়ালৈকে চূড়ান্ত তাৰিখ ঘোষণা কৰা নাই যে কেতিয়া মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব কিন্তু অনুমান কৰা হৈছে যে মে মাহৰ একেবাৰে শেষত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে এই মেট্ৰিক পৰীক্ষাৰ ফলাফল কেনেকৈ চেক কৰিব লাগে কেতিয়া এই ফলাফল ঘোষণা কৰিব সবিশেষ এইটো চেনেলৰ জৰিয়তে তোমালোকে জানিব পাৰিবা আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে কেনেকৈ এপ্লাই কৰিব লাগে ক'ত গৈ এই পৰীক্ষা দিব লাগে সবিশেষ এইটো চেনেলৰ জৰিয়তে জানিব পাৰিবা গতিকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি থৈ দিয়া